ধুমুহাৰ সতে বহু যুগৰে ৰাচোন এন্ধাৰো সঁচাৰো বহু দিনৰে আপোন নিজৰৰ গানৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন তুমি জানৰ শুকান বৰত নিয়ৰৰে চেঁচাটো পাৰ নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে বহু যুগৰে ৰাচোন এন্ধাৰো সঁচাৰো বহু দিনৰে আপোন নিজানৰ গানৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পাৰো তোমাৰ ছবি ধৰা দিলা গোপনে আহি ইয়াৰ কোন ৰাজি ৰাই যে ৰাজা ৰাজে ৰাজি ৰে ৰাজি ৰে ৰাজে ৰাজি ৰে ৰাজি ৰে ৰাজি ৰে। আপোনালোকে শুনিলে এটি খুব সুন্দৰ কণ্ঠ আৰু এই ক্ষেত্ৰত আপোনালোকে এটি মন্তব্য দিবলৈ নাপাহৰিব। সকলোকে নমস্কাৰ জনাইছোঁ আৰু আৰম্ভ কৰিব লৈছোঁ ইউটিউব চেনেল ময়ূৰ মিক্স আছামিছৰ এক বিশেষ অনুষ্ঠান মন যায়। আজি মন যায় অনুষ্ঠানটিত মোৰ লগত উপস্থিত আছে এগৰাকী বিশেষ প্ৰতিভাসম্পন্ন যুৱক। তেখেতৰ নাম হিমাংশু বৰ্মন। তেখেতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগতে জুবিন গাৰ্গৰ অতি সুন্দৰ মিমিক্ৰি কৰিব পাৰে। আজি তেখেত মোৰ মন যায় অনুষ্ঠানৰ অতিথি। আজি তেখেতৰ পৰা বহুতো গীত শুনিম, লগতে বহুতো কথা পাতিম। আৰু এইখিনিতে ক'ব বিচাৰিছোঁ, যদি আপোনালোকৰ আশে পাশেও এনেকুৱা বিশেষ প্ৰতিভাসম্পন্ন যুৱক আছে তেন্তে আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। আৰু মোৰ যোগাযোগ নম্বৰটো হৈছে 7086208821। আপোনালোকে স্ক্ৰীণত দেখাই পাইছে, এই নম্বৰত আপোনালোকে মোক যোগাযোগ কৰিব পাৰে। তেন্তে আহকচোন আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই আপোনালোকে দেখা পাইছে এগৰাকী বিশেষ প্ৰতিভাসম্পন্ন যুৱক হিমাংশু বৰ্মন ওৰফে জুবিন গাৰ্গ। আজি মই আপোনাক জুবিন গাৰ্গ ৰূপত চিনাকি কৰি দিব বিচাৰিম। প্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ। স্বাগতম জনাইছোঁ, গোটেই অসমৰ ৰাইজক নমস্কাৰ জনাইছোঁ। আৰু মানস এইবোৰ সৰু ল'ৰা, সৰুৰ পৰা পাইছোঁ আৰু ল'ৰাটো খুব দুষ্ট আৰু মই ভাল পাওঁ ইয়াক। আৰু আৰম্ভ কৰা। জুবিন দা, এবাৰ জানিম, যিহেতু কাঞ্চনজংঘা এখন বহুত প্ৰত্যাশিত অসমীয়া ছবি আহি আছে আপোনাৰ দুৰ্দান্ত অভিনয়েৰে, আপুনি কিমান আশাবাদী এই চিনেমাখনক লৈ? এইখনতো বহুত আশাবাদী। মই ইয়াতে এটা নতুন এটা টপিক বিচাৰি পাব মানুহে, আৰু মই ভাবোঁ সফল হ'ব লাগে। আৰু 15-20 বছৰৰ এটা প্ৰচেষ্টা, মোৰ বহুত কষ্ট হৈছে আৰু গোটেই দিন ৰাত এক কৰি দিছোঁ এইখন চিনেমাৰ কাৰণে। চ' গোটেই প্ৰমোচনৰ কামত লাগি আছোঁ। আৰু এতিয়া প্ৰমোচন ক'ত ক'ত চলি আছে? এইটো ডিব্ৰুগড় হ'ল আৰু দুলীয়াজান, নেক্সট নগাঁও, আৰু চাওঁ কিমানখিনি পাৰোঁ। আৰু গোটেই অসমতে কৰিম। আৰু গোটেই মোৰ ফ্ৰেণ্ডছ ক্লাবৰ ল'ৰাবিলাক আছে, সিহঁতে খুব ধুনীয়া কৰি আছে। দাদা, আৰু এইখন মন যায় ছেকেণ্ড পাৰ্ট বুলি বহুতে কয় বা আপুনি ভাবে এইটো কিমান দূৰ? মানে এইটো মন যায় ছেকেণ্ড পাৰ্ট ঠিক এইটো ক'ব পাৰি। ইয়াতে খুব ধুনীয়া এটা টপিক আছে। আৰু দুৰ্নীতি আৰু চাকৰি, এইবিলাক মানে ঘোচ দিয়াৰ যিটো আমাৰ যিটো মানসিকতা হয়, যুৱকে সেই বস্তু দেখাইছে। আৰু খুব ধুনীয়া এখন চিনেমা, আপোনালোকে চালে গম পাব। আৰু গোটেই অসমৰ ৰাইজে এইটো বিচাৰোঁ মই সকলোৱে চাওক। কিন্তু তাত কিছুমান ভয়ংকৰ ডাইলগ আছে, সেই ডাইলগবোৰ মই নকওঁ আজিকালি, কোৱাটো বাদ দিছোঁ। এটা যদি কৈ দিয়ে ভাল লাগিব, অকণ চমুকে আৰু। সেইটো মই এফালহে ক'ব পাৰিম। ঠিক আছে, মাজে মাজে, যিহেতু বেছি দিন নাই, মানে মুক্তি পাবই, আপুনি এফাল কৈ দিয়ক। পৰিৱৰ্তন শব্দটো শুনিবলৈ বৰ ভাল।
কিন্তু হৈছে সকলোৱে কয় বাকীখিনি নোকোৱাই ভাল আৰু ময়ো নকওঁ ডাইৰেক্ট চিনেমাখনত চাব দাদা আৰু এবাৰ জানিম মিছন চাইনাতকৈ এইখন কিমান মানে ডেভেলপ কিমান ভাল হ'ব আৰু এইটো ডেফিনেটলি ভাল হ'ব এখন মিছন চাইনাৰ গোটেই কনচেপ্টটো বেলেগ আৰু এতিয়া এখন চিনেমাৰ গোটেই এটা চলি থকা ছ'চাইটিৰ এটা খুব ধুনীয়া এটা টপিক আৰু এটা গোটেই সমাজৰ ইউথ যিখিনি ফ্ৰাষ্ট্ৰেটেড ইউথ আছে তেওঁলোকে নিজক বিচাৰি পাব আৰু তেওঁলোকৰ কাৰণে গোটেই চিনেমাখন আৰু মই যিমান পাৰোঁ চেষ্টা কৰিছোঁ আৰু অসমৰ ৰাইজে আঁকোৱালি ল'ব বুলি মোৰ আশা আছে আৰু চবৰে মৰম আশীৰ্বাদ মই কামনা কৰিছোঁ আৰু জুবিন দা আপুনি মানে কিছুমান কথা হঠাৎ কৈ দিয়ে আচলতে কিছুমান কথা মানে বিতৰ্কত সোমাই পৰে এই সম্পৰ্কে আপুনি কি কয় বিতৰ্কবোৰ মই নিজে নকৰোঁ মই যেতিয়া চিধা কথা কওঁ তেতিয়া বিতৰ্ক হয় আৰু মোৰ অন্তৰখন খোলা মই পেটত কথা নাৰাখোঁ আৰু মই এতিয়া যিমানবোৰ কথা কৈছোঁ যেতিয়া চিধা কথা কওঁ তেতিয়া বিতৰ্ক আহে এই বস্তু বেয়া পাওঁ মই আৰু মই ক্ষমাও খুজিছোঁ সেইটো বামুণৰ কথাটোৱে গোটেই বস্তু মানে সলাই দিলে সেইটো মই বিচৰা নাছিলোঁ সেইবোৰ আৰু ইমান বেছি বিতৰ্ক কৰি নাথাকোঁ আৰু যিখিনি হৈ গৈছে সেইবোৰ নতুনকৈ নকওঁ আৰু আগত যিখিনি হৈ গ'ল মই ক্ষমা খুজিলোঁ আৰু তেওঁলোকে মানি লৈছে আৰু তেওঁলোকো আহক সকলোৱে কাঞ্চনজংঘা চাওক আৰু আজি নতুন ধৰণৰ বিতৰ্ক এটা হ'ব মই যদি আকৌ কিবা কৈ দিওঁ গতিকে মই গৰিমায়ো কৈছে বিতৰ্কবোৰ কমাই দে চ' মই কমাই দিছোঁ আৰু কাঞ্চনজংঘাৰ পিছত আৰু আপুনি কি ভাবিছে ডাঙৰ দুখনমান চিনেমা আছে এখন বাঘ এটাক লৈ মই চিনেমা কৰিম আৰু বাঘ এটা মই পুহিম আৰু বাঘটো পুহিবৰ কাৰণে যোনে এক্টিং কৰিব চিনেমাখনত সেই ল'ৰাটোক কৈছোঁ তই বাঘটো পুহ আৰু তোক যদি খাই পেলাই সেইটো মোৰ গাত ৰিস্ক নাই তাৰপিছত এখন আহিব সাগৰ সাগৰ খুব ভাল পাওঁ সাগৰ দেখিলে মই জাপ মাৰি দিবলৈ মন যায় এইটো কেতিয়ালৈ পাব মানে কিবা প্লেন বনাইছে নেকি আপুনি তাৰ জুলু আহি আছে নতুন চিনেমা নতুন কনচেপ্ট এনেকৈ বহুত আছে কমেও 10খন আৰু বলিউডৰ এখন ভাবি আছোঁ আৰু আগতে কাঞ্চনজংঘাটো গৈ লওক আৰু আপুনি যতীন বৰা দাদাৰ ৰত্নাকৰৰ যিখন ৰত্নাকৰ ফিল্ম সেইখনতো আপুনি গীত পৰিৱেশন কৰিছে সেইটো ৰত্নাকৰখন এখন ধুনীয়া চিনেমা সেইখনো চাব অসমৰ ৰাইজে অসমীয়া চিনেমা চাব মই গীত গাইছোঁ আৰু মিউজিক ডিৰেকশ্যনটো মোৰ আছিল আৰু খুব ধুনীয়া হৈছে সেইখনো আৰু ৰাতি বুলি এটা গান আছে সেই গানটো খুব ধুনীয়া গান আৰু সেইটো মোৰ হাৰ্ট টাচ কৰিছে খুব ধুনীয়া সকলোৱে চাব ঠিক আছে যদি আমি ৰাতিটো যদি আপোনাৰ কথাত শুনিব পাৰোঁ নিশ্চয় মোৰ লগতে আমাৰ অডিয়েঞ্চেও ভাল পাব এতিয়া আৰু ৰাতি গোৱা এইটো দিন হৈ আছে ন ৰাতি নাগাওঁ এইটো মোৰ এটা পুৰণা গান আছে শান্তি দিয়া ধুনীয়া খুব বহুত ভাল লাগে সেই গানটো গাই দিওঁ নিশ্চয় শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম ৰচিবলে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবলে গুলি বাৰুদ ধোঁৱা উৰুৱাই ঘৰে ঘৰে মৰণ নচুৱাই নিৰপৰাধ শিশু কন্দুৱাই কিনো পাবা তুমি কিনো দিবা কোৱা শান্তি দিয়া মুক্তি দিয়া সোণৰ অসম ৰচিবলে সেউজ দিয়া শস্য দিয়া চিৰকাল ফুলিবলে ধন্যবাদ আৰু সকলোৱে জানে যে জুবিন দা অলপ ব্যতিক্ৰম আৰু জুবিন দা এবাৰ আপোনাৰ পৰা জানিম আপুনি কেইবাখনো মঞ্চত কেতিয়াবা শুই গীত গাইছিলে এবাৰ বৰষুণত তিতি গাইছিলে সেইটো অনুভৱ কেনেকুৱা আছিলে সেই সময়ত সেইটো মোৰ ষ্টাইল নিজৰ ষ্টাইল কেতিয়াবা শুই গাওঁ কেতিয়াবা বহি গাওঁ কেতিয়াবা থিয় হৈ গাওঁ কেতিয়াবা বেকা হৈ গাওঁ সেইটো নিজৰ আৰু কিন্তু অসমত এজনেই শুই গায় সেইটো জুবিন দা
ঠিক আছে বাৰু জুবিন দা এবাৰ আপুনি মোৰ যিটো চেনেল ময়ূৰ মিক্স আছামিজ এইটোৰ বিষয়ে কিবা ক'ব নেকি আপুনি ময়ূৰ মিক্সৰ কথাটো ক'বই লাগিব এইটো খুব ধুনীয়া ল'ৰা আৰু ডেকা হৈছে লাহে লাহে চ' ইয়াৰ চেনেলটো ভাল লাগে চবেই চাব অসমৰ মানুহে আৰু নতুনকৈ উঠি অহা ল'ৰা খুব ভাল কাম কৰি আছে আৰু সিমানেই ক'ম আপুনি আশীৰ্বাদ কৰিব ডেফিনেটলি যথেষ্টখিনি আশীৰ্বাদ আছে আৰু আগুৱাই যাওক আপোনাৰ সংগীত জগতত আপোনাৰ ভৱিষ্যত পৰিকল্পনা কি আপোনাৰ ক্ষেত্ৰত মইতো কৈছোঁ এবছৰমান মই হাবিত থাকিম এবছৰ মই এনিমেল হৈ যাম আৰু মই জীৱ জন্তু চৰাই চিৰিকটি গছ গছনি এইবোৰৰ মাজত থাকিম কাজিৰঙা আছে মানাহ আছে মোৰ এটা প্লেন আছে চ' তেনেকৈ ভাবি থৈছোঁ চাওঁ জুবিন দা এইবাৰ জানিব বিচাৰিম আৰু বহুতে কয় আৰু আমি শুনিছোঁ আপুনি হেনো ৰাজনীতিত যোগ দিব এইটো কিমান দূৰ সত্য এইটো একদম মিছা কথা আৰু মই নিজে এটা গান লিখিছোঁ পলিটিক্স নকৰিবা বন্ধু আৰু মই এইবোৰ বেয়া পাওঁ আই এম এ ছ'চিয়েলিষ্ট মই সদায় ছ'চাইটিৰ কাম কৰোঁ আৰু ছ'চাইটিৰ লগত জড়িত হৈ থাকি ভাল পাওঁ আৰু মানুহে মিছা কথা কয় আৰু কোনো কাৰণত পলিটিক্সটো চাই থাকোঁ কিন্তু পলিটিক্সত নোসোমাওঁ সেইটো কিন্তু চিধা চিধি কথা ঠিক আছে বাৰু ভাল লাগিল সদশেষত মই জুবিন দা ওৰফে হিমাংশু বৰ্মনক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সদশেষত এখেতৰ পৰিচয়টো জানিব বিচাৰিম এবাৰ কিন্তু জুবিন দা হিচাপত নহয় এবাৰ হিমাংশু বৰ্মন হিচাপত এখেতৰ পৰিচয়টো জানিব বিচাৰিম নমস্কাৰ মোৰ নাম হিমাংশু বৰ্মন আৰু নগাঁৱত থাকোঁ আৰু মানুহে কোৱাৰ কাৰণে আজি অকণমান বহুত দিনৰ বিৰতিৰ মূৰত আজি জুবিন গাৰ্গ ডাঙৰীয়াৰ অকণমান মিমিক্ৰি কৰিলোঁ আৰু যিমানখিনি পাৰিছোঁ যদি কিবা ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰিব আৰু আজি বহুত ভাগৰুৱা আছিলোঁ আৰু এতিয়া আহি পেলাই ভাত পানী খাই বৈ অকণমান শক্তি অকণমান গোটাই লৈ কৰিছোঁ গতিকে আৰু এটা কথা কওঁ মই মাননীয় জুবিন গাৰ্গ ডাঙৰীয়া হ'ব বিচৰা নাই তেনেকুৱা কথা উঠে ছ'চিয়েল মিডিয়াত গতিকে মই তেনেকুৱা হ'ব বিচৰা নাই কিন্তু বিচাৰিছে ৰাইজে বিচাৰিছে কাৰণে কৰা হৈছে আৰু মিমিক্ৰি বুলি কোৱা হৈছে গতিকে যিমানখিনি পাৰিছোঁ কৰিছোঁ আৰু এই ক্ষেত্ৰত বহুতো বিতৰ্ক হয় কিছুমান ক্ষেত্ৰত বিতৰ্ক হয় ইউটিউবত তলত মস্ত কমেণ্ট আহে ৰাতি পঢ়োঁ কেতিয়াবা ভাল কমেণ্টো আহে বেয়া কমেণ্টো আহে গতিকে এইবিলাক দায় দোষ নধৰিব আৰু নিজৰ বুলি ভাবি আৰু সকলোৰে বিশেষকৈ ডুপ্লিকেট হিমন্ত বিশ্ব শৰ্মা বুলি বহুতে চিনি পাইছে ইতিমধ্যে মই ডুপ্লিকেটটো হ'বলৈ বিচৰা নাই আচলতে এইটো মিমিক্ৰিহে কৰিছোঁ গতিকে আৰু জুবিন গাৰ্গ ডাঙৰীয়া হওক মই ডুপ্লিকেট হ'বলৈ বিচৰা নাই সেইখিনি গান গাওঁ নিজৰ ষ্টাইলত গাইছোঁ যিটো গান গাইছোঁ নিজৰ ভইচত গাইছোঁ আৰু কেতিয়াবা এই ভইচটো বৰ মই সদায় কওঁ যে কঠিন জুবিন গাৰ্গ ডাঙৰীয়াৰ ভইচটো বহুত সাংঘাতিক ধৰণৰ এটা মানে তাত ডেফ্থ আছে সেই ডেফ্থটো আৰু দুজন ব্যক্তিৰ মাত সম্পূৰ্ণ কেতিয়াও একে মানে কৰিব ইমান সহজ নহয় তাৰমানে গতিকে ভুল ভ্ৰান্তি থাকিবই আৰু সকলোকে বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব আৰু সিমানেই আৰু সকলোৰ পৰা আশীৰ্বাদ বিচাৰিছোঁ আপোনালোকৰ মৰমৰ আশীৰ্বাদে আমাক জীয়াই ৰাখিব আৰু আপোনালোকে যদি এখেতৰ যিটো হিমন্ত বিশ্ব শৰ্মা ছাৰৰ যিটো মিমিক্ৰি কৰিছে যদি সেইটো ভিডিঅ' চোৱা নাই এইটো ভিডিঅ'ৰে ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব আপোনালোকে তাত ক্লিক কৰি চাব পাৰিব আৰু সদশেষত মই এখেতক আকৌ এবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ জয় আই কোঠালি এৰি বাহিৰত পথেৰা খিৰিকী মেলি সন্মুখত এন্ধাৰ ৰ'দ আজিকে নিচাওঁ খিৰিকী মেলি কোঠালি